দিয়া আছে 15 দিয়া আছে তেন্তে এই 16টা যে নম্বৰ আছে 16টা যে সংখ্যা আছে তাৰ sum কি হ'ব প্লাস কি হ'ব তো তোমালোকে ইয়াতে কি লিখিবা sum of 16 numbers মই গুটেখিনি বুজাই দি যাম তোমালোকে ভালকে চোৱা sum of 16 numbers কি হ'ব এভাৰেজ ইনটু কেইটা সংখ্যা আছে সো এভাৰেজ আমাৰ আছিল 50 আৰু এইফালে আমাৰ আছিল 16 সো 15 আৰু 16 কিমান হ'ব তোমালোকৰ 15 আৰু 16 কিমান হ'ব সো 15 আৰু 16 তোমালোকে মাল্টিপ্লাই কৰিছা 5 6 30 এইফালে 9 আৰু এইফালে 5 and 1 মানে তোমালোকৰ হৈ আছে 0 14 240 ঠিক আছে 240 এতিয়া এইখিনি উলাই ললো আৰু কি কৈছে পেশেন্টটো আমাক কৈছে যে 16টা সংখ্যা আছে এই 16টা সংখ্যা গড় হৈছে 15 এতিয়া আমাক কৈছে হে সংখ্যা কিটা 16টা সংখ্যা যে আছে তাত আৰু কি এড কৰিব লাগিব কি এটা নম্বৰ এড কৰিব লাগিব যাতে যোনটো গড় আছে হেতু 3 লৈ বৃদ্ধি পায় আৰু এটা 3 বৃদ্ধি পায় আমাৰ 15 আছে এভাৰেজ টু গড়টো 15 আছে তাত যদি আমি 3 এটা যোগ কৰো কিমান হ'ব 18 নহ'ব মানে গড়টো মানে এভাৰেজ টু 18 হ'বলৈ আমি কি এটা নম্বৰ এড কৰিব লাগিব মানে আমাৰ 16টাৰ জায়গাত 17টা সংখ্যা হ'ব এতিয়া এই সংখ্যাটো বিচাৰিছে যোনটো আমি এড কৰিলে এভাৰেজ টু 3 লৈ বৃদ্ধি পাব হোপ ইট ইজ ক্লিয়াৰ টু ইউ সো এভাৰেজ অফ 16 নাম্বাৰছ দিছিলে sum of 16 numbers 240 উলাই ললো এতিয়া আমি কি কৰিম চোৱা সো নিউ এভাৰেজ টো আমাৰ কেনেকুৱা হ'ব নিউ এভাৰেজ টো কি হ'ব নিউ এভাৰেজ টো আমি কি জানো নিউ এভাৰেজ টো হৈছে সো আমাৰ কিমান 15 আৰু 8 এভাৰ 15 হৈছে এভাৰেজ টো আগৰ এভাৰেজ টো আৰু এটা 3 বৃদ্ধি হলে 15 + 3 কিমান হ'ব 18 হৈ যাব ঠিক আছে এটা এভাৰেজ মানে কি sum of the numbers আমাৰ এতিয়া যোনটো এভাৰেজ হৈছে 16 প্লাস আৰু এটা নম্বৰ এড হৈছে মানে 16 + 1 তলত কিমান আহিব কেইটা সংখ্যা 17টা 16টা সংখ্যাৰ আমাৰ প্লাস দিয়া আছে যোগফল দিয়া আছে হেতু কিমান হৈ আছে 240 প্লাস লগত আছে আৰু এটা সংখ্যা যোনটো সংখ্যা আমি উলাব লাগে হেতু ধৰি ললো আমি x এতিয়া আমাৰ ইজি হৈ গ'ল 18 * 17 is equal to 240 plus x so এতিয়া তোমালোকে ইয়াৰ মাল্টিপ্লিকেশন টো উলাইবা ইয়াত কি কৈছে 18 আৰু তোমালোকৰ কি কৈছে 17 7 8 56 5 হলে ইয়াত 1 2 আৰু এফালে 8 and 1 so ইয়াতে তোমালোকৰ 6 10 3 306 আহিছে so 306 is equal to 240 plus x ঠিক আছে so 306 minus 240 is equal to x so কিমান হ'ব 306 ৰ পৰা যদি 240 তোমালোকে মাইনাস কৰা তেতিয়ালে 6 আৰু এফালে 66 হৈ যাব হয়নে পাইছানে তোমালোকে So answer will be tumalakor 66. Good evening Uddayan Kunal, good evening. Probin, ma'am HS level or maths porabo please. Yes,